এটো আইফোন 14 Pro Max হয় আইফোন 14 Pro Max ইয়াৰ ডিসপ্লেটো টোটালি বেয়া হৈ গ'ল আচ্ছা এটো আপোনাৰ হৈ গ'ল ডিসপ্লে এটো গোটে ডিসপ্লেটো হয় কিন্তু ইয়াৰ ওপৰত যেটো লাগি আহে এনেকুৱা এটো এটা গ্লাছ লাগি আহে আচ্ছা এটো টেম্পাৰ নহয় এটো টাচ প্লেট বুলি ক'ব পাৰে টাচ প্লেট বুলি ক'ব আচ্ছা 400 টকাত লগাই মানে সমাটো ওয়াৰেন্টি পাবই সমা ওয়াৰেন্টি আছে সমাটো ওয়াৰেন্টি আছে কোনো ৰিপেয়াৰিং আছে ওয়াৰেন্টি নিদিয়ে ওয়াৰেন্টি নিদিয়ে মই দিওঁ মই দিওঁ ইনে ক'লে নহব দিব লাগিব বিল দিব বেক টু আন্ডাৰ ভিডিঅ চেছ ব্লগ আকৌ এটা ভিডিঅ লৈ আপোনালোকৰ মাজত নিশ্চয় মই আজি আপোনালোকক এখন প্ৰিমিয়াম ষ্ট'ৰ দেখাবলৈ গৈছো ৰিপেয়াৰিঙৰ মানে তেওঁলোকে কৈছে সকলোখিনি প্ৰিমিয়াম মডেলছ আইফোন হওক স্যামসাঙৰ মডেল হওক সকলোখিনি তেওঁলোকে আল্টিমেট মাৰ্কেটতকৈ কমত কৰি দিব আৰু দাদাই কৈছে গেৰেণ্টিও থাকিব সো দেৰি নকৰি বলক ভিডিঅ'টো পটাপট আৰম্ভ কৰি দিওঁ MK টেলিকম বিশেষকৈ মোৰ লগত দাদা আছে আৰু দাদাক মই প্ৰথমে লৈ লৈছো দাদা নমস্কাৰ বঢ়িয়া বহুতে ৰিপেয়াৰিং কৰে এতিয়া আপোনাৰ ওচৰলৈ আহিলে কি বেলেগ কি হ'ব মানে হেতু কৈছো আটাইতকৈ সাংঘাতিক কমত পাব আপুনি প্ৰিমিয়াম মডেলৰ কি কৰে মানে মোৰ মুখত এটা আছে মই আপোনাক দেখাই দিছো ফুল সিৰিজৰ এটো ফ্ৰণ্টৰ ডিসপ্লেটো আহি আছে হয় তো ইয়াৰ বেকৰ ডিসপ্লেটো নাই আহা ওহো আচ্ছা ফ্ৰণ্টটো আহিছে ফ্ৰণ্টটো আহি আছে আচ্ছা এটো বেয়া আছে বাট এটো চেঞ্জ কৰিব লাগিব এটো হৈ যাব আমাৰ ওচৰত এটো হৈ যাব ইনি মাৰ্কেটত খবৰ কৰি অহাৰ পিছত আপোনাৰ ওচৰলৈ আহিলে কম হ'ব না এটো পুৰা কম আপুনি মাৰ্কেটত তো দিবই নোৱাৰে এটো প্ৰাইছত মই যেটো প্ৰাইছত দিম আচ্ছা ইনি কৈ দিলে নহব ইনি কৈ 8-9 বছৰ কাম কৰা এটো লাইনত হৈ গ'ল তো মই জানো যে মই কমত দিব পাৰি আচ্ছা পাৰিব আচ্ছা মুখৰ আগত কৰি দিয়ে নেকি মুখৰ আগত কৰি দিও মুখৰ আগত কৰি দিও আপুনি বহি থাকিব ভিতৰতে মোৰ ওচৰতে বহিব চাব লাইভ চাব তাৰপিছত মোবাইল বনাই লৈ যাব মজা গেৰেণ্টি আছে না গেৰেণ্টি আছে আৰু মোৰ ওচৰত যিখিনি অৰিজিনেল ফল্ডাৰ লগাব আপোনালোকে সেইখিনিতো ছমাহ ওৱাৰেণ্টি থাকিব আচ্ছা আপোনাৰ ফালৰ পৰা আচ্ছা কিবা যদি প্ৰব্লেম হয় কি কৰিব ডাইৰেক্ট ৰিপ্লেচ ওহো মাই গড মানে কি হয় এইটো কি ফোন এইটো আইফোন 14 Pro Max হয় আইফোন 14 Pro Max ইয়াৰ ডিসপ্লেটো টোটালি বেয়া হৈ গ'ল একেবাৰে ডিসপ্লে কাম নকৰে মানে একো নহয় এইটো এনেকৈ থাকে আচ্ছা এইটো কি চেঞ্জ কৰিব মানে এইটো চেঞ্জ হ'ব আচ্ছা চেঞ্জ মই আপোনাক চেঞ্জ কৰি দেখাই দিম আপোনাক অৰিজিনেল ডিসপ্লে চেঞ্জ 100% অৰিজিনেল ডিসপ্লে উইথ বিল দিম মই উইথ বিল দিম মই আচ্ছা এনে দাম কিমান দাম এইটো 45000 ৰ ভিতৰতে হ'ব মানে অৰিজিনেল ডিসপ্লে ও মাই গড মই 28000 ত দিম মই 28000 ত দিম 28000 ৰ অৰিজিনেল ডিসপ্লে কেনেকে দিব আপুনি এটো মই ডাইৰেক্ট ইম্পোৰ্ট কৰো মই দিব পাৰিম এটো আচ্ছা আপুনি দিব পাৰিব বিল দিব পাৰিব না বিল দিব আচ্ছা মজা মই আপোনালোক অকমান লগাই পেলাই দেখাই দিও কেনেকে চেঞ্জ কৰিব অকমান ডিসপ্লেখন গৈছে নতুন ডিসপ্লে আহি গৈছে আধা দামত বিলিভ নকৰিব এটো মানে ডাইৰেক্ট আপুনি ইম্পোৰ্ট কৰাৰ কাৰণে দামটো কম আচ্ছা মজা মানে এটো আপোনালোকে হুডি লগ মাৰ্কেটত এবাৰ সাৰ্চ কৰি লওক তাৰ পিছত মানে জাস্ট তেওঁলোকৰ লগত কথা পাতক কিমান প্ৰাইস হয় সকলোখিনি আপোনালোকক জনাই দিব চাওক মই আপোনালোকক দেখাই দিছো এতিয়া চাওক ডিসপ্লে আইফোন বুলিয়ে নহয় যিকোনো ফোনৰে তেওঁলোকে আসলে চেঞ্জ কৰে প্ৰিমিয়াম হওক অৰিজিনেল লাগক ডুপ্লিকেট লাগক সকলোখিনি পাব আচ্ছা সকলোখিনিয়ে ডিসপ্লে মানে কৈ পেলাই দিব আচ্ছা এটো অৰিজিনেল লগালে বিল দিম আচ্ছা অৰিজিনেল লগালে বিল ছমাহ ওৱাৰেণ্টি আচ্ছা এনেকুৱাকে এটো চাওক মই আপোনালোকক পুৰা সম্পূৰ্ণৰূপে এটো ডিসপ্লে হৈ গ'ল চাওক এতিয়া জাস্ট ফোনটো টোন পুৰা কাম কৰি আছে আচ্ছা অৰিজিনেল ডিসপ্লে ফুল টোন কাম কৰি আছে চাওক কোনো প্ৰবলেম নাই লেগ নাই কি কেনেকে ভালকে এই মোবাইলটো চাই লওক তো কিমান বেন আছে আচ্ছা বেন আছে ফুল বডি চেঞ্জ কৰি সব কৰি দেখাই দিম আৰু ফিংগাৰপ্ৰিন্ট কাম কৰিব ফিংগাৰপ্ৰিন্ট কাম কৰিব এই ফিংগাৰপ্ৰিন্ট থকা ডিসপ্লে হয় তো ফিংগাৰপ্ৰিন্ট কাম কৰিব ফিংগাৰপ্ৰিন্ট চকুৰ আগতে বনাই দিব মজা দাদাৰ মোবাইলটো চকুৰ আগতে বনাই দিব বুলি কৈছে আৰু আমিও আপোনালোকক কৈছো আপুনিও যদি বনাবলৈ আহে তেতিয়াহলে আপোনাৰ মুখৰ আগতে তেওঁলোকে আসলে সকলোখিনি কৰি দিব আসলে যেটো OnePlus টো আপোনালোকৰ মুখৰ আগত বনোৱাই আছিল এতিয়া তেওঁ ডিসপ্লেটো লগাই চাইছে মানে টেষ্ট কৰি চাইছে আচ্ছা এটো অৰিজিনেল ডিসপ্লে আচ্ছা লগাই পেলাই অকমান দেখাই দিও এটো লোগো আহি গ'ল আৰু পুৰা এন্ড্ৰইড খোলা আছে এতিয়া মই আপোনালোকক দেখাই দিছো ইয়াত কাৰণ কৰে নে নকৰে দাদাইও দেখাই দিব মানে আচ্ছা অকমান দেৰি ৰক চাওক পেটাৰ্ণো লাগি আছে পেটাৰ্ণটো খুলি দিছে মাই গড পুৰা ডিসপ্লে অন হৈ আছে মানে আচ্ছা পুৰা ৰানিং আছে আচ্ছা ছমাহ ওৱাৰেণ্টি যেহেতু দিছো এটা ডাউট কৰিবলৈ একো নাই তেওঁলোকৰ সম্পূৰ্ণৰূপে অকমান কাম বাকি আছে জাস্ট ডিসপ্লে লাগি গ'ল বেক গ্লাছটো ফিটিং কৰিব আছে বেক গ্লাছটো ফিটিং কৰাৰ পিছত মই লুকটো দেখাই দিছো দাদা অকমান ফিটিং কৰি দিও এটো আৰু বেক গ্লাছটো ফিটিং কৰি দিলে হৈ যাব আৰু এতিয়া চাওক এইটো মই জাস্ট আপোনালোক পুৰা সম্পূৰ্ণ ফিটিং কৰা নাই একদম লুক চাওক আপোনালোক ধৰিবই নোৱাৰে যে এইটো এনেকুৱাকে ভাঙি আছিলে আৰু মটৰলা মোবাইলৰ মটৰলা যেহেতু আমাৰ ইয়াত সাৰ্ভিস চেণ্টাৰ নাই মোৰ ওচৰত অৰিজিনেল ডিসপ্লে পাব উইথ ছমাহ ওৱাৰেণ্টি আৰু সেইখিনি সম্পূৰ্ণৰূপে বিল পাব মজা পাব আইফোনলৈকে পাব আইফোনৰ আমাৰ প্ৰিমিয়াম সিৰিজৰ GX ৰ ফল্ডাৰ পাই যাব আচ্ছা প্ৰিমিয়াম সিৰিজৰ GX ৰ ফল্ডাৰ মই আপোনালোক দেখাই দিছো অৰিজিনেলটো পাবই কিন্তু মই কম ৰেঞ্জত যেটো হয়
আচ্ছা এইটো অৰিজিনেলৰ ছেকেণ্ড কপি আচ্ছা ছেকেণ্ড কপি এইটো কোনটো মডেলৰ এইটো 13 হয় 13ৰ একদম অৰিজিনেল নহয় এইটো বা GX-ৰ OLED বুলি কয় যিটো AMOLED লগত লাগি অহা নিচিনা সেম 2 টন কাম কৰিব আৰু আনো ওৱাৰেণ্টি থাকে নেকি এইটো ওৱাৰেণ্টি থাকিব 6 মাহ ইয়াতো এইখিনি আপুনি প্ৰিমিয়াম কোৱালিটি লগাব 6 মাহ ওৱাৰেণ্টি পাবই মোৰ ওচৰত ডুপ্লিকেট আইফোনৰ ডিসপ্লেখনো লগাই নিয়ক মই এইটো গ্যাৰান্টি দি দিম আপোনাৰ আননোন পাৰ্টৰ যিটো মেছেজ হয় সেটিংছত সেই মেছেজটো নাহে মোৰ ওচৰত লগালে ও মাই গড ভিডিও লাইক আৰু শেয়াৰ কৰিলে তেওঁলোকে যিটো ৰেট কৈ আছে তাৰ ওপৰতো কিবা না কিবা ডিসকাউন্ট আৰু হ'ব ডিসকাউন্ট থাকিব এইটো এইটো আপোনাৰ হৈ গ'ল ডিসপ্লে এইটো গোটেই ডিসপ্লেটো হয় কিন্তু ইয়াৰ ওপৰত যিটো লাগি আহে এনেকুৱা এইটো এটা গ্লাছ লাগি আহে আচ্ছা এইটো টেম্পাৰ নহয় এইটো টেম্পাৰ নহয় এইটো স্ক্ৰিন টাচৰ যিটো টাচ প্লেট বুলি ক'ব পাৰে টাচ প্লেট বুলি ক'ব আচ্ছা এইটো আপোনালোকে কৈছে 400 টকাত লগাই দিম মানে ষ্টাৰ্টিং লগাই দিব ষ্টাৰ্টিং খিনি AMOLED নহয় TFT হয় তো TFT খিনি আমি 400 ত মই কৰি দিম 400 কৰিলে আৰু এতিয়া তেওঁলোকৰ হাতত এটা মডেল আছে এইটো মই দেখাই দিছো এইটো আইফোন কোনটো হয় এইটো আইফোন 13 হয় আচ্ছা আইফোন 13 মই আপোনালোকক দেখাই দিম কি প্ৰবলেম 26 ৰ আপডেটটো আহিলে এনেকুৱা হৈ গৈছে এইটো লাইন বিলাক ব্ৰেক হৈ যায় গ্ৰীন হৈ গৈছে আচ্ছা তো এইটো এনেকে লাইনো আহে এনেকো আহে আচ্ছা এইটো ডিসপ্লেটো ৰিপেয়াৰিং হৈ যাব এইটো ডিসপ্লে ৰিপেয়াৰ হ'ব এইটো ডিসপ্লে ৰিপেয়াৰিং হৈ যাব মই ৰিপেয়াৰ কৰি দেখাই দিম আপোনাক এতিয়া ও হো মই অকমান দেখাই দিও এইটো কেনেকে হয় ইয়াত মানে ইয়াত কিবা এটা ওলাই আছে ইয়াতে আপোনাৰ তেওঁলোকৰ মাইক্ৰোস্কোপ যেটো আছে তাৰ পৰা মানে এইটো সম্পূৰ্ণৰূপে তেওঁলোকে কেনেকে কি কৰিছে ইয়াত ওলাই থাকে স্ক্ৰিনত চাই থাকিব পাৰে এইটো কি হৈছে কি প্ৰবলেমটো কি হৈছে এইটো আপডেট অহাৰ পিছত কি হয় ইয়াৰ এই লাইন বিলাক দেখিছে না তো এই লাইন গিডাল ব্ৰেক হৈ গৈছে জ্বলি গৈছে আচ্ছা তো ইয়াক মইটো স্কেচ কৰি ললো তো এই লাইন গিডাল আমি বনাম আচ্ছা বনাম হেতু অকমান সিক্ৰেট হয় বস্তুটো দেখাই দিলে সবে পাই যাব তো এইটো বস্তু দেখাব নোৱাৰো তো এই লাইন গিডাল যিহেতু বনাম তো বনোৱাৰ পাছত মই আপোনাক দেখাই আছো ইয়াৰ ডিসপ্লেটো টোটালি ঠিক হৈ যাব আচ্ছা হয় নেকি একদম কাস্টমাৰ আহিলে নিজে আপোনালোকে চাই যাব পাৰিব এইটো ভিডিও যোগেদি আমি দেখাই দিয়া নাই বাকি কাস্টমাৰ আহিলে কাস্টমাৰে চাব পাৰিব আপোনালোক আমি দেখাই দিয়া নাই ইয়াত স্ক্ৰিনত মই জাস্ট তেওঁলোকৰ যেটো লাইন আহে মোবাইলত যদি আপোনালোকৰ লাইন পৰিছে গ্ৰীন লাইন পৰিছে তেতিয়া হলে আপোনালোকে এনেকুৱা ধৰণৰ তেওঁলোকে কৈছে মাইক্ৰোস্কোপত দেখুৱাই পেলাই আপোনালোকক দিছে ইয়াৰ পৰা ডিসপ্লেত যেটো তেওঁলোকে ৰিপেয়াৰিং কৰে মানে হেতু বিলিভ নকৰিব চেঞ্জ নকৰে ৰিপেয়াৰিং কৰে আৰু এটো কষ্টলি কিমান পৰে নি অনুমানিক কিমান পৰে মানে এটো 1500 টকা আৰু কিবা এটা কমাই দিব এটো চাই দিম অফাৰ দিম আপোনাক এটো মই 1300 টকা কৰি দিছো লাষ্ট মজা 1300 টকাত কৰি দিছে আৰু আইফোন যেটো 13 আছিল হেতু বৰ্তমান তেওঁলোকে যেটো প্ৰবলেম আছিল লাইনটো বনাই হৈ গৈছে এতিয়া অন কৰি দেখাই দিছো মই আপোনালোকক আৰু তাৰ পিছতো কৈছে যদি ইয়াৰ পিছতো সফটওয়্যাৰ আপডেট হয় প্ৰবলেম নহয় আহিলেতো মই চাই দিব আচ্ছা মজা আৰু আপোনালোকে নিৰ্ভৰযোগ্য হিচাপে আপোনালোকেও আহক ফোন কৰক এটো পুৰা অন হৈ গল ওহো পুৰা ডিসপ্লে এটো হয় নাছিল গ্ৰীন হৈ গৈছিল আচ্ছা গ্ৰীন হৈ গৈছিল এটো পুৰা আহি গৈছে টাচ কাম কৈছো বহুত মানে বিশ্বাস নকৰে ভিডিও কৈছে এনি ইয়ালে আহিম নেপাম এনেকুৱা বুলি ভাবে মানে তো মই বহুত পুৰণা মানুহে হয় আৰু বহুত মানুহে মোৰ সাথে কাম কৰাই আছে তো কোনো তেনেকে আজিলৈকে বেয়াকে কৈ পোৱা নাই মোক আৰু বেয়া কাম নকৰো মই এটো আপোনালোকক কথা দিছো ভালপ আপোনালোকে বেয়া কাম নাপায় মজা সো বহুত ধন্যবাদ দিছো আপোনাক দাদা বহুত ধন্যবাদ আৰু এই ভিডিওটো মই ইমানটোতে অন্ত কৰি দিছো আনটি ভিডিওত আপোনালোকক নিশ্চয় লগ পাম তেতিয়ালৈকে কিন্তু টাটা বাই বাই